হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে অসমীয়া ইউটিউব চেনেল bdbhaskar বন্ধুসকল। আজি আমি আলোচনা কৰিম অসম চৰকাৰে আনিবলগীয়া নাগৰিকত্ব সংশোধনী বিলখনৰ বিৰোধিতা কৰি ছ'চিয়েল মিডিয়াত কিছুমান এনেকুৱা আপোনাৰ মিমছ বনাইছে। সেই মিমছৰ বিষয়ে তাকচোন আমি তেনেকুৱা কিছুমান মিমছ চাই লওঁ। অদি উঠিল সৰ্বাৰ মূৰত লগাই খদমধু দমদমকৈ বাংলাদেশী আনি অসম জলজক বাহ বঢ়িয়া হৈছে। আৰে ভাই পত্নিকা এইটো আছিলে হকী কিশোৰ এডভাৰটাইজ। তো সেইটোত মিমছ প্ৰায় বনাইছে, অসম চৰকাৰক কৰিছে সমালোচনা। এইবাৰ এই সকলোৰে পৰিচিত এটি শব্দ বাবু ভাত খালানে? তোমাক লৈ অহাৰ পিছতহে ভাত খাম। বা কি সুন্দৰ বনাইছে। সেইটো বনাইছে সৰ্বৰ্ণ সন্মানক সমালোচনা কৰি সৰ্বানন্দ নহয় বা নগ্ন। কি যে কেনেকৈ ভাবি যে বনাই মানে। তো মানে নাগৰিকত্ব সংশোধনী বিলখন সমালোচনা কৰি অসমীয়া ৰাইজে অসমীয়া যুৱকসকলে ইমান যে ছ'চিয়েল মিডিয়া মিমছ বনাইছে, ইয়াৰ পৰাই এইটোৱেই বুজিব লাগে যে অসম চৰকাৰে যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিলখন আনিব খুজি কিমান যে বেয়া কাম কৰিছে। মানে ইয়াৰ পৰা এইটো বুজিব লাগে তেওঁলোকৰ এইটো ভাল কথা হোৱা নাই। তো ফ্ৰেণ্ডছ আজিলৈ এইখিনি। যদি ভিডিঅ' চাই ভাল হৈছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।